আমি ইয়াত অৰ্গেনিক ফাৰ্মিঙৰ ফাৰ্ম কৰিছোঁ। ওৱান অফ আৱাৰ প্ৰডাক্ট ইজ ড্ৰেগন ফ্ৰুট, য'ত আমি পিংক, ৰেড আৰু য়েল্ল' ভেৰাইটিজৰ ড্ৰেগন ফ্ৰুট লগাইছোঁ। আমি য়েল্ল'টো বেচিকেলি এইটো নতুন যোনটো ভেৰাইটি এতিয়ালৈকে অসমত নাই বা ইণ্ডিয়াটো বহুত ৰেয়াৰ ভেৰাইটি এইটো, আমি এইটো থাইলেণ্ডৰ পৰা ক্ৰপটো আনিছোঁ। এবাৰ আমি ট্ৰাই কৰিবলৈ অলপ 100মান প্লাণ্ট লগাইছোঁ। টোটেল ড্ৰেগন ফ্ৰুট আমাৰ ইয়াত 400টা প্লাণ্ট আছে আৰু আমি এক্সপেক্ট কৰিছোঁ প্ৰডাকশ্যনটো আমি নেক্সট বছৰ জুনলৈকে পাম ইয়াৰ। এণ্ড উই আৰ এক্সপেক্টিং এ গুড প্ৰডাকশ্যন এজ উই আৰ ইউজিং এভৰিথিং উইচ ইজ ৰিকুৱাৰ্ড। যোনটো আমাৰ নেট লাগে, কাৰণ এইটো আমি নেট ক'তো ইউজ নকৰে, আমি ইউজ কৰিছোঁ কাৰণ গৰমত কি হয় ইয়াত ফাংগাছ এটেক বা সেইবোৰ হ'ব পাৰে। সেইটো কাৰণে আমি এইটো দিছোঁ যে যদি ফাংগাছ এটেক মানে ৰ'দটো ডাইৰেক্টলি আমাৰ প্লাণ্টত নপৰে, তাকি ফাংগাছ এটেক বা এইবোৰ আমাক ইছ্যু ফেচ কৰিব নালাগে। প্ৰতিটো পোষ্টত কিমানটাকৈ আপোনালোকে প্লেণ্ট দিছে? প্ৰতিটো পোষ্টত আমাৰ 4টা প্লাণ্টকৈ আছে। আৰু ফাৰ্টিগেশ্যনৰ ব্যৱস্থাটো কেনেধৰণে কৰিছে? ফাৰ্টিগেশ্যনটো আমাৰ ফাৰ্টিগেশ্যন ৰুম আছে, য'ৰ পৰা আমি ফাৰ্টিলাইজাৰ্ছবোৰ ইউজ কৰোঁ, সেইবোৰ ইয়াত আমি ড্ৰিপেদি পঠিয়াওঁ। আপুনি যদি চাব তাত আমাৰ ড্ৰিপ ছিষ্টেম লাগি আছে, তাত আমাৰ অলপ ফাৰ্টিগেশ্যন চলিও আছে, সেইটো দি আমি ফাৰ্টিগেশ্যন প্ৰভাইড কৰোঁ। ড্ৰেগন ফ্ৰুটৰ জেনেৰেলি আপোনালোকে কিমান দিনৰ ভিতৰত প্ৰডাকশ্যন আশা কৰিব পাৰে? এইটো এবছৰত লাগি যায়। এতিয়া ডিপেণ্ড কৰে আপুনি যোনটো প্লাণ্ট লগাই আছে তাৰ চাইজটো কি আছে। যদি অলপ বেছি ডাঙৰ থাকে আপুনি সোনকালে গ্ৰ'থটো পাব পাৰে প্লাণ্টৰ, যদি সৰু আছে অলপ এবছৰমান লাগি যায় আপোনাৰ প্লাণ্টটো গ্ৰ'থ হওঁতে। স্পেচিংটো কিমান দিছে আপোনালোকে? 9x9 ফিট। 9x9 ফিট। ফাৰ্টিগেশ্যন আপোনালোকে কোন সময়ত কৰে, দিনৰ কোন সময়ত কৰে? এইটো দিনত নহয়, একচুৱেলি ড্ৰেগন ফ্ৰুটটো হ'ল আপোনাৰ কেকটাছ ভেৰাইটি। চ' ইয়াত পানী বেছি, আপোনাৰ ফাৰ্টিগেশ্যনটো বেছি দিব নোৱাৰি। আমি উইকলি বা এভৰি আফটাৰ 3 days 4 days তেনেকৈ দিওঁ আমি। ইয়াত বেছি পানী হ'লে প্লাণ্টটো আপোনাৰ বেয়া হ'ব পাৰে। আপোনালোকৰ ইয়াত দেখা পাইছোঁ যে ফাৰ্টিগেশ্যন আপোনালোকে ৰিং ছিষ্টেমত কৰিছে, ইয়াৰ কাৰণটো এডভান্টেজটো কি? এডভান্টেজটো এইটোৱে যে আপোনাৰ যোনকেইটা আমি ফাৰ্টিগেশ্যন দি আছোঁ সেইবোৰ জেগাত পৰিব। যদি আমি আপোনাৰ নৰ্মেল ড্ৰিপ দিওঁ সেইটো চব প্লাণ্টত নাপাব। 4টা প্লাণ্ট আছে আমাৰ চাৰিফালে, সেইটো আমি যদি লাইন দিওঁ তেতিয়া 4 প্লাণ্ট নাপাব। ৰুলিং কৰা কাৰণ ৰিজন সেইটো আছে যে চব প্লাণ্টে ফাৰ্টিগেশ্যনটো পাওক। এইটো কাৰণে ছিষ্টেমটো বেলেগ ধৰণে ব্যৱহাৰ কৰিছে নেকি? তাৰ যিটো ব্যৱস্থাটো কৰিছে কেনেধৰণে কৰিছে? এতিয়া যেনেকৈ আমি ইয়াত যোনটো ইউজ কৰিছোঁ ড্ৰিপ ছিষ্টেম, এইটো আমি কমপ্লিটলি আণ্ডাৰগ্ৰাউণ্ড কৰিছোঁ। যে যদি ইয়াত কিন্তু মেইনটেইন কৰিব লাগে, গ্ৰাছ চব কাটি থ'ব লাগে, আমি কাটি আছোঁ, কাটিং কৰি আছোঁ। যদি আমাৰ ড্ৰিপটো আমি বাহিৰতে দিওঁ সেইটো কাৰণে আমাৰ ক্লিনিঙৰ ইছ্যু আহিব পাৰে, সেইকাৰণে আমি চব আণ্ডাৰগ্ৰাউণ্ড কৰিলোঁ এইটোত। এতিয়া যিমানো আছে চব আমাৰ ফাৰ্টিগেশ্যন ৰুমৰ পৰা ফাৰ্টিলাইজাৰ্ছ আহে ইয়াত প্লাণ্টবোৰ সেইটোত পাই যায়। আৰু আপোনালোকে কি মেনেজমেণ্ট প্ৰেক্টিছ কি কৰিব লাগে ড্ৰেগন ফ্ৰুটৰ ক্ষেত্ৰত, কি কৰি আছে, কেনেধৰণে কাম কৰি আছে? এতিয়া যেনেকৈ পেষ্ট মেনেজমেণ্ট হ'ল, আপোনাৰ যদি কিবা পোক লাগিছে বা কিবা লাগিছে সেইটোত আমাক চাব লাগে। উইদাউট ইউজিং এনি কেমিকেলছ এণ্ড এভৰিথিং, ইফ ইউ কেন ৰিমুভ ইট, আমি যদি আঁতৰাব পাৰোঁ পোক চোক বা আমি ফাংগাছ এটেক হৈ আছে যদি আমাক কি ব্যৱস্থা কৰিব লাগে। এতিয়া আমি যদি নেটটো দিছোঁ। আপোনালোকে ফাৰ্টিগেশ্যন যিটো কৰিছে অৰ্গেনিকে কৰি আছে? অৰ্গেনিক কৰিছে। আপোনাৰ কনচেপ্টটো অৰ্গেনিক? কনচেপ্টটো অৰ্গেনিক। আৰু কেনেধৰণে মেনেজমেণ্টৰ ক্ষেত্ৰত কি কৰে আপুনি কৈ আছিলে? আমি যেনেকৈ এতিয়া আমাৰ কি আছে আমি ষ্টেণ্ডাৰ্ডাইজ কৰিছোঁ প্ৰচেছটো। চব জেগাত আমাৰ মানে আপোনাৰ কি উইকলি কি ৰুটিন আছে, কি কৰিব লাগে, কেনেকৈ কৰিব লাগে। এতিয়া আমাৰ মানুহকেইটাই কাম কৰিছে, সিহঁতি বান্ধি আছে ড্ৰেগন ফ্ৰুটবোৰ। এইবোৰ আমাৰ মেক শ্যোৰ হ'ব লাগে যেতিয়াও বাঢ়ি গৈ আছে আমাক বান্ধি থ'ব লাগিব, মাটিটো তলত লুজ কৰি থাকিব লাগিব। তাৰপিছত আমাক যি গোবৰ বা ভাৰ্মি কম্প'ষ্ট ইউজ কৰিব লাগে সেইটো উইকলি বা মান্থলি যি ইউজ কৰিব লাগে সেইটো কৰি থাকিব লাগিব। আমি এটা ষ্টেণ্ডাৰ্ডাইজ প্ৰচেছ আছে, সেইটো দি আমাৰ ডেইলি এক্টিভিটিছবোৰ চলি থাকে। এই ষ্টেণ্ডাৰ্ডাইজ প্ৰচেছটো কোনে ডেভেলপ কৰিছে আপোনালোকৰ? আমি কৰিলোঁ। কেনেধৰণে কৰিছে এইটো? আমি মানে বহুত ৰিচাৰ্চ কৰিলোঁ, এইটো ইউটিউব বা আপোনাৰ বহুত ভিডিঅ' চালোঁ যোন অলৰেডি গ্ৰ' কৰি আছে। এতিয়া গুজৰাটত আপোনাৰ বহুত ডাঙৰ ফাৰ্ম আছে ড্ৰেগন ফ্ৰুটৰ, সিহঁতৰ চাইছোঁ প্ৰচেছ কেনেকৈ কৰি আছে, কেনেকৈ নাই। সেইটো হিচাপে আমি নিজৰ এটা প্ৰচেছ বনাইছোঁ। সেইটো আপোনালোকে ধৰক প্ৰথমবাৰ যিহেতু কৰিছে আপোনালোকে সেইটো ছাকচেছ হোৱাৰ আশা কৰিছেনে? ছাকচেছ হোৱা আশা কৰিছোঁ। এতিয়া আমাৰ প্লাণ্টছবোৰ গ্ৰ'থ হৈ আছে, ভাল গ্ৰ'থ পাইছোঁ আমি যেতিয়া লগাইছিলোঁ একদম। যিটো আপোনালোকে যিটো সময় আছে সেই সময়ত গ্ৰ'থটো আপোনালোকে সেই ধৰণে চকুত পৰিছেনে? পৰিছে। কাৰণ আমি এক্সপেক্ট কৰিছোঁ জুনত নেক্সট প্ৰডাকশ্যনৰ কাৰণে। এতিয়া প্লাণ্ট গ্ৰ'থ চাই আমাক লাগি আছে, আমি নেক্সট জুন মানত প্ৰডাকশ্যন পাম। পোষ্টৰ চাইজৰ ক্ষেত্ৰত আপোনালোকে যিবোৰ খুঁটা ব্যৱহাৰ কৰিছে সেই খুঁটাবোৰৰ উচ্চতাটো কিমান, হাইটটো কিমান? হাইটটো আমাৰ 7.5 ফুট হ'ল। 1.5 ফুট এইটো আমি মাটিৰ তলত হেৰি কৰোঁ, 5 ফুট আমাৰ ওপৰত থাকে। ইয়াৰ পিছত আপোনালোকে কি দিব তাৰ খুঁটাৰ ওপৰত? ইয়াৰ ওপৰত টায়াৰ আহিব, আপুনি চাব পাৰে তাত টায়াৰ আছে, টায়াৰবোৰ আহিব। সেইটো যেতিয়া আমাৰ প্লাণ্টটো ব্লুম হ'ব পূৰা তেতিয়া সেই টায়াৰ ছাপৰ্টত প্লাণ্টকেইটা হেৰি ওলমি থাকিব। আৰু ইয়াত আপোনালোকে প্ৰতিটো খুঁটাত 3টা বা 4টা প্লেণ্ট দিছে? 4টা প্লেণ্ট। কাৰণটো কি? কাৰণ 4 জেগা আছে, খুঁটাত 4টা হেৰি আছে, তেতিয়া আমি 4টা প্লাণ্ট লগাব পাৰি। তাত এটা জেগা মানে এইটো বেচিকেলি এটা যদি কওঁ আমি যদি এটা খুঁটাত এটা প্লাণ্ট লগাম আমাৰ প্ৰডাকশ্যনটো বহুত কম থাকিব। যদি আমি 4টা প্লাণ্ট কেইটা কৰিব পাৰি এটা পোষ্টতে, তেতিয়াহ'লে আমাৰ প্ৰডাকশ্যনটো সেইটো এটা পোষ্টতে বহুত বেছি আহিব। ড্ৰেগন ফ্ৰুটটো যথেষ্ট জনপ্ৰিয় হৈছে বৰ্তমান। ইয়াত প্ৰডাকশ্যন কিমান বছৰলৈকে প্ৰডাকশ্যন পাব পাৰি? এইটো চলি থাকিব পাৰে, কাৰণ যিমান ৰিচাৰ্চ আমি কৈছোঁ যিমান পুৰণা আপোনাৰ প্লাণ্ট হৈ গৈ থাকে প্ৰডাকশ্যন সিমানে বাঢ়ি গৈ থাকে। এতিয়া ফাৰ্ষ্ট প্ৰডাকশ্যন চাইকেলত আমি এক্সপেক্ট কৰিছোঁ 5 kg ফ্ৰম 1 প্লাণ্ট। চ' এইটো নেক্সট বছৰ আপোনাৰ হ'ব পাৰে 7 kg বা 10 kg পাৰ প্লাণ্টটো হ'ব পাৰে প্ৰডাকশ্যনটো। আপোনালোকে ছেডনেট দিয়াৰ কাৰণটো কি? ছেডনেট সেইটো মই ক'লোঁ আপোনাক, যেনেকৈ যদি ৰ'দটো ডাইৰেক্ট প্লাণ্টত পৰে আপোনাৰ গৰমৰ হিচাপে ফাংগাছ এটেক বা এইবোৰ হ'ব পাৰে। ছেডনেট দিয়া হৈছে যে সেইটো আমি ৰেজটো কাটি দিওঁ, প্লাণ্টত যিমান ৰেজ লাগে সিমানেই পৰক, বেছি পৰিলে আপোনাৰ ফাংগাছ এটেক এইবোৰ হ'ব পাৰে। সেইটো কাৰণে আমি ছেডনেটটো দিছোঁ যে ফাংগাছ এটেক এইবোৰ নহয়। ড্ৰেগন ফ্ৰুটৰ কাল্টিভেশ্যন কৰি আছোঁ।
আমি টোটালি নিউ টেকনলজি ইউজ কৰি পিনে ড্ৰেগন ফ্ৰুটৰ কাল্টিভেশ্যন কৰিছোঁ ইউজিং ড্ৰিপ চিষ্টেম এণ্ড এভৰিথিং ইটছ এ ভেৰি নাইচ প্ৰচেছ এণ্ড চবে কৰিব পাৰে এইটো আমি ইয়াত ষ্টাৰ্ট কৰিছোঁ আমি এইটো ভাবিছোঁ যে আমি নতুন এণ্টাৰপ্ৰিনাৰ্ছবিলাকক কনচালটেশ্যন প্ৰভাইড কৰিব পাৰোঁ আৰু সিহঁতক মটিভেট কৰিব পাৰোঁ যে যাতে সিহঁতেও এইবিলাক ষ্টাৰ্ট কৰিব পাৰে ভালকৈ কৰিবলৈ ইয়াত আপোনালোক চাব পাৰে যেনেকৈ আমি ড্ৰেগন ফ্ৰুটৰ কাল্টিভেশ্যন কৰি আছোঁ we have planted around 400 plants here in approximately 100 posts. Each post consists of more than around 4 plants here, and a drip system is round drip system is also been provided along with. Aru ami yaar plantation logot ami jeneke puliu plant korisu ami puli kita Thailand ro pa loi anislu agote tar pisot plant kori pine jeneke puli kita olaise to eta roots opai jeneke duta tinta আমাৰ প্লাণ্টেশ্যন হৈছে তেতিয়া তাৰপৰা আমি পুলিকেইটা কাট কৰি কৰি বেলেগকৈ পুলি বনাইছোঁ তাৰপিছত এতিয়া যেনেকৈ আমি পুলিও চেল আউট কৰি আছোঁ আৰু লগতে আমি প্লাণ্টেশ্যনো কৰি আছোঁ য'তে আমাৰ প্লাণ্টছকেইটা গ্ৰ'থ হ'বৰ কাৰণে ভালকৈ নিউট্ৰিয়েণ্টছকেইটা পাই থাকে সেইকাৰণে আমি পুলিকেইটা টাইম টু টাইম ছেপাৰেট কৰি আছোঁ যাতে একো দিগদাৰ নহয় আৰু প্লাণ্টছকেইটা ভালকৈ নিউট্ৰিয়েণ্টছ পাই থাকে টাইম টু টাইম আপোনালোকে প্ৰথমতে যিহেতু পুলি আনি লগাইছিলে তাৰপিছত এতিয়া আপুনি সেই একেই পুলিৰ পৰা কাটিছে এই গছজোপা কিবা অসুবিধা পায় নেকি নহয় সেইটোৰ পৰা গছজোপা ভালে হয় কেলে কি বেছি পুলি ওলালে কি হয় তাত নিউট্ৰিয়েণ্টছকেইটা ডিভাইড হৈ থাকে আৰু আমি যদি পুলিকেইটা কাট কৰিছোঁ এটা প্লাণ্টে ভালকৈ নিউট্ৰিয়েণ্টছ পাই থাকে যিমান পাব লাগে তাত এতিয়া যিবোৰ আপোনালোকে কাটিং কৰিছে আকৌ নতুনকৈ ৰোপণ কৰিছে নে প্লাণ্টিং কৰি আছে নেকি আপোনালোকে সেইটো প্লাণ্টিঙো কৰি আছোঁ আমি এজ এ পুলিও বনাই পিনে সেইবিলাকক আমি চেল আউট কৰিবলৈ ট্ৰাই কৰি আছোঁ চেলত এই যে পোষ্টটো তেওঁলোকে নিজা এটা আইকিউ লগাইছে জেনেৰেলি এই পোষ্টবিলাক বনালে 1 ফুটৰ কাৰণে মিনিমাম 100 পৰা 120 টকামান খৰচ পৰে তেওঁলোকে মিনিমাম 1.5 ফুট হাইটটো কমাই আনিছে তাৰ ওপৰত টায়াৰ দিব মানে প্ৰত্যেকটা পোষ্টতে ধৰক প্ৰত্যেকটা পোষ্টতে তেওঁলোকৰ নাই বুলিও 200 টকাকে তেওঁলোকে প্ৰফিট কৰিছে আৰু 1 বিঘা মাটিত মিনিমাম 150টা পোষ্ট থাকে তো 200 টকাকে হ'লেও তেওঁলোকে 30,000 টকা 1 বিঘা মাটিত টেকনলজিটো লগাই তেওঁলোকৰ ইনোভেশনটো লগাই কিন্তু ওপৰ ফালে তেওঁলোকে দেখা গৈছে যে লোহা কিছুমান উলিয়াই লোহা উলিয়াই থৈছে এই কাৰণে আপুনি দেখিছে ইয়াত 4ডাল প্ল্যান দিছে এই প্ল্যান আই যেতিয়া এইখিনি পাব তেওঁলোকে ওপৰত তাত কিছুমান হ্যাঙ্গিং বেৰিয়াৰ দিব জেনেৰেলি আমাৰ ইয়াত ফ্ৰুটফুল হৈছে সি প্লেটত পোৱা টায়াৰটো বহুৱাই দিব 4ডাল প্ল্যান চাৰিফালে আহি যাব দ্বিতীয়তে তেওঁলোকে আৰু এটা ইনোভেশন কৰিছে জেনেৰেলি আমাৰ যিবিলাক ড্ৰিপ হয় এটো লাইন সিস্টেমত হয় কিন্তু তেওঁলোকে এটা বস্তু দেখা পাইছে যে মাটিৰ তলেদি কৰিছে তেওঁলোকে মাটিৰ তলেদি ইকাৰণে কৰিছে যে একচুয়ালি যাতে তাত গৰু ছাগলী মানুহে লগাই তাক ব্ৰেক নকৰে এটো ডিউৰেবিলিটিটো বহুত বাঢ়িব দ্বিতীয় কথা হল যে তেওঁলোকে যেটো ৰাউন্ড কৰিছে ৰাউন্ডত কি হয় পিলাৰটোৰ চাৰিফালে যিখিনি প্ল্যান্টছ আছে সেই প্ল্যান্টছখিনি তেওঁলোকে ইউনিফৰ্মলি ওয়াটাৰটো পাব আৰু যেটো পানী তেওঁলোকে এজ পাৰ নিড ৰেগুলেট কৰিব পাৰিব কিমান সময় দিব লাগিব পানীটো ধৰক ৰাতিপুৱা এটো চাওক এটো কেকটাই স্পেচিছত বেছি পানী প্ৰয়োজন হলে তাত ফাংগাছ লাগে গতিকে তেওঁলোকে এজ পাৰ নিড দিব এতিয়া যেটো আপোনাৰ ড্ৰাই স্পেল এটা চলিব অহা 2 মাহ 3 মাহ সে ধৰক নৱেম্বৰ মিডিলৰ পৰা মাৰ্চৰ মিডিললৈ এটো এটা 3 মাৰ্চৰ এটা ড্ৰাই স্পেল থাকে তেতিয়া তেওঁলোকে মিনিমাম 2 টাইমছ দিব আৰু জেনেৰেলি যেতিয়া আপোনাৰ বা 3 টাইমছ হ'ব পাৰে যদি সান ৰে বেছি থাকে তো ইট ডিপেন্ডছ আপন আপোনাৰ তেওঁলোকে ইয়াত টাচ কৰি চালে গম পাব জাস্ট ময়সাৰ থাকিলে হল লাৰু বনিব কিন্তু নালাগে যদি লাৰু বনি যায় তেতিয়া ময়সাৰ লেভেলটো বেছি হ'ব গুৰিত বেমাৰ লাগিব পাৰে আপোনাৰ পৰা জানিব বিচাৰিছো যেহেতু তেওঁলোকে পুলিবোৰ প্ৰথম অৱস্থাত থাইলেণ্ডৰ পৰা লৈ আহিছে বুলি কৈছে তাৰ পিছত বৰ্তমান পৰ্যায়ত কাটিং কৰিবলৈ আৰম্ভ কৰিছে গছজোপাই কিবা অসুবিধা পাব নেকি জেনেৰেলি যেতিয়ালৈ এইটো আপোনাৰ নহয় অসুবিধা নাপায় বৰংশ তেওঁলোকৰ এক্সপেৰিয়েন্সৰ পৰা আপোনাৰ আমাক এক্সপ্লেইন কৰিছে প্লাস আমাৰ এক্সপেৰিয়েন্সৰ পৰা কৈছে যে বৰংশ তেওঁলোকৰ লাভে হ'ব কিয় যিমান ব্ৰাঞ্চ থাকিব যিমান থাল থিঙলি মিলিব তো তাত নিউট্ৰিশন কম্পিটিশন এটা হ'ব আৰু যেটো অৰ্গেনিক তেওঁলোকে দে আৰ পুটিং অৰ্গেনিক ফাৰ্টিলাইজাৰ অনলি গতিকে অৰ্গেনিক ফাৰ্টিলাইজাৰ পুটিছে এটা সিস্টেমত তো যদি বেছি থাল থিঙলি হয় এটো স্প্ৰেড কৰিব ফাইনালি তেওঁলোকৰ যেটো ফল হ'ব ইউনিফৰ্ম ষ্টেণ্ডাৰ্ড ডাঙৰ নহব সৰু হ'ব আৰু আপোনালোকে গম পায় ড্ৰেগন ফ্ৰুটৰ ফ্ৰুটটো যিমান ডাঙৰ হয় যেহেতু 4টা পুলি তেওঁলোকে লগাইছে 4টা পুলি প্ৰতিটোৰ পৰা কাটিং কৰিব পৰা যায় নে কোনবা এটা বা দুটা তাৰ পৰা প্ৰত্যেকটাৰ পৰা যেটো এক্সট্ৰা ব্ৰাঞ্চ আছে তেওঁলোকে কাটিং কৰিব পাৰে আৰু আমি এই ফাৰ্মখনত দেখিছো দুয়োজনে খুব সুন্দৰকৈ কাটিং কৰি আকৌ নতুন প্লান্টিং মেটেৰিয়েল বনাইছে মানে ধৰক বিক্ৰী কৰিব পাৰে তেওঁলোকৰ হেতু এডিশনাল ইনকাম বোনাস পায় তেওঁলোকৰ লেবাৰ কষ্টটো তাৰ পৰা ওলাই যাব গতিকে খুব দুইজন হেৰি আমিও খুব চাই তেওঁলোকে নিজে ইনোভেশন লগাইছে ভৱিষ্যতে তেওঁলোকৰ মংগল হওক আৰু গতিকেটা বেলেগ বেকগ্ৰাউণ্ড কোনোবা MBA কোনোবা গ্ৰেজুৱেট কিন্তু ফাইনালি আহি তেওঁলোকে এগ্ৰিকালচাৰ কৃষি খণ্ড জড়িত হৈছে আৰু নতুন ল'ৰাবিলাকে জড়িত হৈছে তেওঁলোকে অকল প্ৰডাকশন কৰা নাই তেওঁলোকে ইয়াৰ মাৰ্কেটিংৰ বিষয়েও বৰ্তমান তেওঁলোকে প্ল্যান প্ৰগ্ৰাম কৰিছে কেনেকুৱা পেকেজিং হ'ব কেনেকুৱা ব্ৰ্যান্ডিং হ'ব গতিকে এই ধৰণে যদি আমাৰ ডেকা ল'ৰাখিনি আগবাঢ়ি আহে ডেফিনেটলি আমাৰ অসম বা উত্তৰ
পূৰ্বাঞ্চলত আমাৰ নিবনুৱা সমস্যাটো বহু পৰিমাণে লাঘৱ হ'ব।